বছৰ আগতে যেতিয়া মই ইয়াত আছিলোঁ তেতিয়া আপুনি এই শ্মশান কমিটিৰ সম্পাদক আছিল। হয় ছাৰ। প্ৰথম আপুনি এটা সজাতি দল লগত লৈ মোৰ ওচৰলৈ গৈছিল। নহয় নহয় ছাৰ, মই যোৱা নাই নহয়, মোকহে লৈ গৈছিল। আপোনালোকক হাবি জংঘল কাটি তাঁৰ কাটা বেৰা দিবলৈ 1 লাখ টকা দিয়া হৈছিল। হয় ছাৰ, আৰু সেয়া টকাৰ আমি নিৰ্দিষ্ট সময়ত কাম শেষ কৰিলোঁ নহয়। এই তাৰপিছত আপোনাৰ পিছত যিজন ছাৰ আহিল তেখেতে কামখিনি চাই চিতি বৰ ভাল ৰিপৰ্ট দি থৈ গৈছে নহয়। ইয়াত দেখোন কাটা তাঁৰৰ চিন চাবি নাই। চিন চাব নাইকিয়া কৰি পেলোৱা হ'ল ছাৰ। মানে পিছৰজন ছাৰ যেতিয়া আহিল তেখেতে সেই ৰাজহুৱা স্বাৰ্থৰ খাতিৰত শ্মশানৰ চাৰিওফালে 6 ফুটকৈ ৱাল দিব লাগে বুলি 5 লাখ টকা চেংচন কৰি দিলে। তাৰপিছত আমি আৰু কাটা তাঁৰ গুচাই শ্মশানৰ চাৰিওফালে সেই 6 ফুট ৱাল দি দিয়া হ'ল আৰু। কিন্তু ইয়াত ৱাল ক'ত? সেইটোৱেইটো আচল কথা ছাৰ। মন্ত্ৰী ছাৰে সেই দেৱাল উদ্বোধন কৰাৰ পাছত চৰকাৰেই সলনি হ'ল। কিন্তু এই নতুন চৰকাৰে পুৰণা কমিটিখন ভাঙি দিলে ছাৰ। কিন্তু দেৱালখনটো ভঙা নাছিল। ভাঙিব কেলৈ? এটা চৰকাৰ ভঙাৰ লগে লগে আকৌ সেই চৰকাৰে বনোৱা ঘৰ দুৱাৰবিলাক নিজে নিজে ভাগি যায় নহয়। কিন্তু পুৰণি সম্পাদক সভাপতি সেইবিলাকো ভাগে। আপুনি যে থাকি গ'ল। নহয় মই সেই নতুনকৈ যিটো চৰকাৰ হ'ল সেই চৰকাৰৰ পাৰ্টিত জইন কৰি দিলোঁ। হয় নেকি? কামৰ মানুহটো ছাৰ। কিন্তু অফিচৰ ৰেকৰ্ড মতে এই শ্মশানৰ বাবে যোৱা বছৰ এখন টিঙৰ চালি, এটা চকীদাৰৰ ছেট, এটা দমকলৰ বাবে 3 লাখ টকা দিছিল ছাৰ। কামো বৰ ফাৰ্ষ্ট ক্লাছ হৈছিল নহয়। এই মন্ত্ৰী ছাৰে চকীদাৰ গৃহটো উদ্বোধন কৰি ভাষণত আমাৰ কমিটিক বৰ প্ৰশংসা কৰি থৈ গৈছে নহয় ছাৰ। কিন্তু সেইবোৰ ক'ত গ'ল? এই চব ধুমুহাই লৈ গ'ল ছাৰ। চব ৰেকৰ্ড ফাইলতে আছে, আপুনি চব ৰেকৰ্ড ইয়াতেই পাব ছাৰ। কিন্তু দমকল? সেইটোৱেইটো আচল কথা ছাৰ। দমকলটো থকাৰ জেগাকণত এই ধুমুহা বতাহৰ এনেকুৱা এটা ঘূৰ্ণিপাক ল'লে 2ডাল পাইপসহ গোটেই দমকল উৰাই লৈ গুচি গ'ল। একদম চিলা মনিবই নোৱাৰিলোঁ ছাৰ।